আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা। মই কলেজ ইউনিফৰ্মত আছোঁ আৰু মই আপোনালোকক কোৱাই নাছিলোঁ, মই এতিয়া ANM নাৰ্ছ পঢ়ি আছোঁ লখিমপুৰতে চৌধুৰী নাৰ্ছিং ৰুমত। আৰু আজি যিহেতু শিক্ষক দিৱস, আমি আজি শিক্ষক দিৱস মানে ইয়াত পালন কৰিছোঁ আৰু আপোনালোকক দেখাম আমি কেনেদৰে আজি শিক্ষক দিৱসৰ দিনটো কেনেদৰে পালন কৰোঁ আৰু বলক এতিয়া আৰম্ভ কৰোঁ। একদম প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। মই একদম শেষৰ পৰা প্ৰথমলৈকে দেখাই যাম। বেছি ছোৱালী অহা নাই, এতিয়া মাত্ৰ আমি 4জনী আহিছোঁ আৰু 4জনী এতিয়া গোটেই ৰুমটো আমি চফা কৰি দিম। আৰু মুঠতে আছে এয়া নিকি আৰু এয়া জ্যোতিস্মিতা। হাই, কিবা এটা কৈ দিয়া। হাই, সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। এইফালে গোটেই ৰুমটো দেখিছে কিমান অচিজিল হৈ আছে। আমি এতিয়া গোটেইখিনি চাফ কৰি একদম পূৰা ফিনিছ কৰি দিম আৰু বহুত ধুনীয়া কৰি দিম। আৰু এজনী পাছফালে মোৰ ফ্ৰেণ্ড আছে, তাই আহি আছে, তাইকো চিনাকি কৰি দিছোঁ আপোনালোকক। নামটো কৈ দিয়া। আৰু সীমা শইকীয়া। আৰু কিবা এটা কৈ দিয়া। শিক্ষক দিৱস আজি যিহেতু শিক্ষক দিৱস। হেপী টিচাৰ্ছ ডে। হেপী টিচাৰ্ছ ডে। এতিয়া জ্যোতিস্মিতাই মই কিবা এটা নিবৰ কাৰণে আহি আছোঁ, মানে বেলুন চেলুন সেইবোৰ একো নিয়া নাছিলোঁ। এতিয়া আমি এয়া নিবৰ কাৰণে দোকানলৈ আহি আছোঁ, বলক তাৰপাছত লগ পাই আছোঁ। এটা পেকেটত 20খন থাকে, এটা নিওঁ নে দুটা নিওঁ? এয়া আমি ডিছ আৰু গ্লাছ লৈ ল'লোঁ, দেখিছে আমাৰ চিজিল কৰা হৈ গৈছে। এখন দেখিছে টেবুল, এখন টেবুল ক্লথ, মানে টেবুল ক্লথ নহয় যিহেতু এখন চুৰ্ণি হয়, এখন মই লৈ আহিছোঁ। আৰু এটা সৰু ফুলদানি ইয়াত পাৰি দিয়া হ'ল। আৰু এইফালে লিখি আছে চিমাই হেপী টিচাৰ্ছ ডে। আৰু লাহে লাহে বেঞ্চ চেঞ্চবিলাক ঠিক কৰি আছোঁ। আৰু এইফালে আমাৰ চিমাই লিখি আছে বৰ্ডত, ডেক'ৰেশ্যন কৰিছে ধুনীয়াকৈ হেপী টিচাৰ্ছ ডে। লিখি হোৱা নাই, লিখি আছে, ধুনীয়াকৈ লিখা হৈ গ'ল হেপী টিচাৰ্ছ ডে। আৰু এয়া আমাৰ আজিৰ টিচাৰ্ছ ডে ডেক'ৰেশ্যন হৈ গ'ল। মানে ডেক'ৰেশ্যন ইমানো ভালকৈ কৰা নাই, যিহেতু আমি বেলুন চেলুন দোকানত বিচাৰি নাপালোঁ। সেইকাৰণে আমি যোনকেইটা পালোঁ, মানে যোনকেইটা ঘৰৰ পৰা সৰু সুৰা টেবুল ক্লথ, ফুলদানি এইবিলাক লৈ আহিছিলোঁ, সেই তেনেকৈ আমি ধুনীয়াকৈ সজাই তুলিছোঁ। আৰু কেনেকুৱা লাগিছে নাজানো। আৰু এনেকৈ চকী পাৰি দিছোঁ। আজি যিহেতু শিক্ষক দিৱস, যিহেতু চবৰে পৰা পইচা চান্দা তুলি শিক্ষক দিৱসটো পতা হৈছে, সেইকাৰণে আমি খাবলৈও কিছুমান সৰু সুৰাকৈ বস্তু গোটাইছোঁ। আৰু এই বস্তুখিনি মই আপোনালোকক দেখাই দিছোঁ। এইবোৰ হোটেলৰ পৰা কালি অৰ্ডাৰ কৰি থোৱা, আজি আমি আনিছোঁ পেকেটিং কৰি। ইয়াত আছে চিংৰা আৰু বুনিয়া লাডু, আৰু এইফালে আছে কিবাকিবি বুনিয়া ভুজিয়া। আৰু এয়া দেখিছিলেই মই এয়া ডিছপাত আৰু গ্লাছ আনিবলৈ গৈছিলোঁ এয়া। আৰু এয়া আছে ডিছ, যিহেতু চাহ দিবলৈ মেমহঁতক ডিছ লাগিবই, সেইকাৰণে ঘৰৰ পৰাই ডিছ লৈ অহা হৈছে। আৰু অনা হৈছে এইটো কাপৰ ছেট, দেখিছে একদম ব্যৱহাৰ কৰা নাই, নতুন হয়, এনেকৈ লৈ আহিছোঁ। ভিতৰ ৰুম, আমি এই ৰুমটোতে মেমহঁতক চাহ তাহ বনাই খাবলৈ দিম আৰু লগতে আমিও খাম। ইয়াতে বনাম চাহ, এই চব যোগাৰ কৰি থোৱা আছে। আমাৰ সমাজে শিক্ষক দিৱস পালন কৰি আহিছে। আৰু শিক্ষক ইমান মমবাৰীৰ দৰে, সি নিজে বুলি আমাক খবৰ দিয়ে। আৰু মা দেউতা আমাক জন্মহে দিছে, আৰু মা দেউতা আমাৰ জীৱন প্ৰদান কৰিছে, কিন্তু সেই জীৱনখন আগুৱাই লৈ আমাৰ শিক্ষকসকলে বহুত সহায় কৰিছে। আৰু শিক্ষকসকলৰ অবিহনে আমি এক খোজো আগুৱাই যাব নোৱাৰোঁ। আৰু শিক্ষা আৰু শিক্ষক অবিহনে কোনো ব্যক্তিয়ে জীৱনৰ সফলতা লাভ কৰিব নোৱাৰে। শিক্ষাৰ বৃত্তিটোৱে হৈছে আটাইতকৈ সন্মানীয় বৃত্তি, কাৰণ সেই বৃত্তিয়েহে বাকীবোৰ বৃত্তিক বা সেইবোৰ বৃত্তি আগুৱাই লৈ যোৱাত সহায় কৰে। আৰু 1888 চনৰ 5 ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ দিনটোতেই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ তামিলনাডুৰ তিৰুচানী নামৰ তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী তিৰুচানী আৰু তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ কলাসমূহ গ্ৰন্থ লিখিত হৈছিল, তাৰ ভিতৰত হৈছে ইণ্ডিয়ান ফিলচফি, ফিলচফি অফ উপনিষদ। আৰু তেওঁ ডক্টৰ 1954 চনত সন্মানীয় ভাৰত ৰত্ন বঁটা লাভ কৰিছিল।
আৰু 1962 তেওঁ যেতিয়া ৰাষ্ট্ৰপতি পৰিষদৰ সময়ত তেওঁ কিছুমান তেওঁ জন্মদিন পালন কৰিবলৈ ওলাইছিল। তেতিয়া তেওঁ ক'লে মোৰ জন্মদিনটো পালন কৰাতকৈ এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা উচিত। তেতিয়া মই বেছি আনন্দিত হ'ম আৰু তেতিয়াৰ পৰা এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ক'বলৈকে বিশেষ একো নাই, এইখিনিয়ে মই মোৰ বক্তব্য আছিলে বন্ধবীৰ আৰু মাকৰ নাম আছিলে গতিকে আজিকালি যেতিয়া ল'ৰা ছোৱালীবোৰ যেনেকৈ বাহিৰত পঢ়ি ডাঙৰ মানুহসমূহ পঢ়া কথা চিন্তা কৰে, কিন্তু সৰ্বপল্লী ৰাধাকৃষ্ণৰ দেউতাকে সৰ্বপল্লী ৰাধাকৃষ্ণৰ মানে বাহিৰত পঢ়োৱা চিন্তা কৰা নাছিলে। গাঁৱৰ স্কুলতে তেওঁ পঢ়ুৱাইছিল। গাঁৱৰ স্কুলতে পঢ়াৰ পিছত তেখেতে মেট্ৰিক পাছ কৰি নানা উপাধি লৈ নানা শিক্ষা কৰিলে। গতিকে এতিয়া মই তাৰ মাজতে এটা ক'বলৈ পাইছোঁ, তেখেত অগাধ শিক্ষক আছিলে। শিক্ষকে নহয়, দাৰ্শনিক আছিলে, সাহিত্যিক আছিলে, লিখক আছিলে, তেওঁলোকে বহুতখিনি আছিলে। তেখেতে লিখা কিতাপৰ ভিতৰত আছিলে ফিলচফি অফ উপনিষদ আছিল। আৰু বুদ্ধদেৱ আৰু নিজনা কালচাৰ। গতিকে এইবোৰ বহুতো কিতাপ লিখিছিল। এনেকুৱা এজন মহান পুৰুষৰ যিখিনি কিতাপ তোমালোকৰ আজি তোমালোকৰ হেৰি প্ৰথমে নাহিবলৈ কৈছিলে, তাৰপিছত বনাই শিক্ষক দিৱসৰ কিতাপ তাৰপিছত গাড়ীৰে ওলাই লৈ আনিছে। মই একো নকওঁ, তোমালোকৰ তোমালোকৰ চলিয়েই। গতিকে এই বিহুটো আমি প্ৰত্যেক বছৰে আৰু বিশেষকৈ মই বেছি ধন্যবাদ ৰাখিছোঁ মোৰ নাইটো 3 সপ্তাহ মাত্ৰ নাৰ্ছিং গৈ তাৰ পিছৰ পৰাই এতিয়ালৈকে চিকিৎসা কৰিয়ে আহিছোঁ। সেইকাৰণে মই আৰু এয়া আমি খাবলৈ পাই গ'লোঁ চাহ, বুনিয়া ভুজিয়া আৰু চিঙৰা। ফালে মেমহেঁত বহি আছে, মই মেমহঁতক আপোনালোকক চিনাকি কৰি দিছোঁ। এয়া আমাৰ সকলোতকৈ সন্মানীয় মেম হেপী টিচাৰ্ছ ডে। ফালে আৰু মেমহেঁত আছে। এয়া আমাৰ মেমহেঁত আছে। মেম হেপী টিচাৰ্ছ ডে। থেংক ইউ মেম, হেপী টিচাৰ্ছ ডে। পাছফালে আছে জকাটো মই ধুনীয়াকৈ দেখাই দিছোঁ। আমি এই জকাটোৰ বিষয়ে আমি ক্লাছত যিটো যিহেতু নাৰ্ছিং কৰি আছোঁ, নাৰ্ছিঙত আমি এই মানৱ শৰীৰৰ এই জকাটোৰ বিষয়ে আমি সকলোখিনি আমাক ইয়াত শিকোৱা হয় আৰু প্ৰথমৰ পৰা শেষলৈকে চব ধুনীয়াকৈ দেখাই দিছোঁ। ছোৱালী বহুত কম হৈ গ'ল, বহুত কম, 10জনীমান 15জনীমান ছোৱালী আহিলে। সেইকাৰণে আমি এইটো লাষ্টত পালোঁ আৰু এটা ভাগ। এইটো আমি এতিয়া ঘৰলৈ পেকিং কৰি লৈ যাম। পৰা ঘৰত কিবাকিবি পাতিলে, ঘৰত কিবাকিবি নহয় মানে স্কুলত কিবাকিবি পাতিলে মাহঁতে বা আমাৰ ভাইটিহঁতে ঘৰত কিবা এটা আশা কৰি থাকে। মানে কিবা এটা আজি কিবা এটা পাতিছে, সিহঁতৰ কলেজত বা স্কুলত লৈ আনিব, ঘৰতে খাম বুলি আশা কৰি থাকে আৰু শুনামুখে গ'লে বেয়া লাগে। সেইকাৰণে এইটো পালেও ভাল লাগিছে আৰু এইটো খাবলৈ দিব। আজি আমাৰ সম্পূৰ্ণ টিচাৰ্ছ ডে পালন কৰা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। যদি আপোনালোকে চাই ভাল পালে তেন্তে মোৰ চেনেলটো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি বহুত বেছি ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বাই বাই।